Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেসক্ৰিপচনৰ লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসমত জনপ্ৰিয় ধাৰাবাহিক অৰ্থাৎ আটাইতকৈ দীঘলীয়া ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত অভিনয় কৰা ফেইল বসুমতাৰী অৰ্থাৎ মদাহী ছাৰৰ ঘৰৰ এটা সুন্দৰ ভিডিঅ' ক্লিপ চাই লওঁ আহকচোন।